It's a beautiful morning after my 2 date nights on my Bose headphones. Last 2 nights মোৰ বেবী ডিচাইড কৰিছে যে তাই অকল মোৰ কোচতেই শুব আৰু মই হেডফোনত অকল গান শুনি আছোঁ। হেই আপোনালোকে কমেণ্ট ছেকশ্যনত কাইণ্ডলি জনাওকচোন কিছুমান নতুন ধুনীয়া গান হিন্দী ইংলিছ অসমীয়া। এই C-section মোৰ হৈছিলে আৰু অল ৰাউণ্ডাৰ মম হিচাপে মই খুব দৌৰিব লাগে, সেইকাৰণে মোৰ যাতে ভৰি দুখন কমফৰ্টেবলি থাকে সেইটো মই খুব চিন্তা কৰোঁ আৰু তাৰ কাৰণে মই কমফৰ্টেবল বাটা নেচাৰেলাইজাৰ স্লিপাৰযোৰ পিন্ধোঁ যি মোক খুব কমফৰ্ট দিয়ে আৰু জগিং এণ্ড মাই ৱৰ্কআউট ইজ লাইক মাই ইনভেষ্টমেণ্ট ফৰ দ্য ফেমিলি বিকজ আই লাভ মাই ফেমিলি। ইমান সময় কেইবা কিলোমিটাৰ জগ কৰাৰ পিছতো নাইকিৰ দৰে কমফৰ্টেবল শ্বুজ পিন্ধাৰ কাৰণে মোৰ বেকবোনডালে বহুত কমকৈ জৰ্ক অনুভৱ কৰে আৰু দিনটো মই আকৌ দৌৰিবলৈ ফুল্লি সক্ষম হওঁ। My home is alive, my sunshine is awake. আৰু তাইৰ যোনটো ফেভৰেট টয় লিটল আইনষ্টাইন সেইটো গোটেই মজিয়াতেই সিঁচৰিত। এজ এ পেৰেণ্ট মই এইটো প্ৰেক্টিছ কৰোঁ যে প্ৰতিটো টয় এটা পাৰ্টিকুলাৰ এটা জেগাত যায় আৰু সেই জেগাৰ পৰাই সদায় পোৱা যায়। এইটোৱে বেবীক অৰ্গেনাইজিং মাইণ্ডছেট বিল্ড আপ কৰাত বহুত সহায় কৰে। আপোনালোকেও প্ৰেক্টিছ কৰি চাবচোন। আৰু কেতিয়াবা কেতিয়াবা মই সেই কণমানি বেবীৰ অকণমানি দুখন হাতকো মোক সহায় কৰিবলৈ কওঁ। তাইৰো কনফিডেঞ্চ বুষ্ট হয় যে মামাক তাই হেল্প কৰিব পাৰে কেতিয়াবা তাইৰ মন গ'লে। Yes. Very good. Keep Teddy in place. Do you like Teddy? Bye. Hey wait, আপোনালোকে লাষ্ট পানী গিলাচ কেতিয়া খাইছিলে বাৰু? পানী খোৱাটো খুবেই দৰকাৰী। মই কেন টাৱাৰো ব্যৱহাৰ কৰোঁ মিনাৰেল ৱাটাৰৰ কাৰণে, যাক মই ট্ৰাষ্ট কৰিব পাৰোঁ। আপোনালোকে ভিডিঅ'টো এতিয়াই পজ কৰি এগিলাচ পানী খাই আহিবগৈ পাৰে। দৰকাৰী। আজি মই খুব ভাল মুডত আছোঁ আৰু সেইকাৰণে মই ভাবিছোঁ যে মই নিজৰ কাৰণে একাপ গল্ডেন লাটে প্ৰিপেয়াৰ কৰোঁ আৰু ইয়াৰ প্ৰতিটো ষ্টেপেই মই এনজয় কৰোঁ। টুডে ইজ এ লেজি ডে, সেইকাৰণে প্ৰতিটো ইনগ্ৰেডিয়েণ্ট মই সুন্দৰকৈ কাটি গুড লাইফ মিল্কত সুন্দৰকৈ বইল কৰি পেলাই নিজৰ লাটে কাপ প্ৰিপেয়াৰ কৰিছোঁ। কিন্তু কেতিয়াবা মই খুব বিজি থাকোঁ, তেতিয়া মই MDHৰ চববোৰ পাউডাৰ ব্যৱহাৰ কৰোঁ। ড্ৰাই টাৰ্মাৰিক পাউডাৰ, ড্ৰাই জিঞ্জাৰ পাউডাৰ, ড্ৰাই চিনামন পাউডাৰ, ড্ৰাই গুড় গাখীৰ কাপত গুড লাইফ মিল্কত ব্যৱহাৰ কৰি পেলাই মই মোৰ গল্ডেন লাটে কাপ প্ৰিপেয়াৰ কৰোঁ। You tell me what happened? এই কাপ খালে মই খুব ষ্ট্ৰেংথ পাওঁ আৰু ইয়াত থকা ভাল ইনগ্ৰেডিয়েণ্টছবিলাকৰ কাৰণে ই মোৰ শৰীৰটোক ডিটক্সিফাইও কৰে আৰু এক ধৰণে ক্লিনছ কৰে, কাৰণ ডিউৰিং প্ৰেগনেঞ্চি মোৰ শৰীৰত খুব বেছি পিগমেণ্টেশ্যন হৈ গৈছিলে অন আণ্ডাৰ আৰ্মছ এণ্ড অন অল অভাৰ মাই বডি ফল্ডছ।
আৰু লিনিয়া নিগ্ৰা যোনটো মোৰ নাড়ীৰ পৰা আৰম্ভ হৈ এডাল ব্লেক লাইন মোৰ ভৰিৰ আঙুলিলৈকে আৰু সেই লাইনডাল ওপৰত বুকুলৈকে পাইছিলেগৈ গতিকে এই সকলোবোৰ লাহে লাহে ক্লিনছ কৰি নিজকে ডিটক্সিফাই কৰি অনাত এই লাটে ড্ৰিংকটোৱে মোক খুব সহায় কৰিছে লা 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 এই কাপ যেন একাপ পিয়'ৰ এলেক্সাৰ আৰু খোৱাৰ লগে লগেই মই যেন এটা ফিলচফিকেল মডত গুচি যাওঁ ছিংগাপুৰ বালি মালদ্বীপছ মোক কমেণ্ট ছেকশ্যনত কাইণ্ডলি ছাজেষ্ট কৰকচোন ক'ত লৈ বেবীক ফুৰিবলৈ গ'লে আমি এনজয় কৰিব পাৰিম বাৰু ধন্যবাদ আপোনালোকে যদি ভিডিঅ'টো অলৰেডি ইয়ালৈকে চালে আৰু এতিয়া মই খুব ৰিফ্ৰেছ ফিল কৰিছোঁ টু ৰিষ্টাৰ্ট মাই ডে লা 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 na 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 na